Hi everyone, কি খবৰ আপোনালোকৰ and welcome back to my YouTube channel Jimmy Vlogs। তো বন্ধুসকল thumbnail চাই গমে পাইছা যে ভিডিওটো কিহৰ ওপৰত হ'ব। তো বন্ধুসকল আপোনালোকে যদি দ ঠাই বা ফিচাৰী ভৰাম বুলি ভাবিছে কম পইচাত তেতিয়াহ'লে এইটো ভিডিও আপোনাৰ বাবে। তো বন্ধুসকল ডাম্পাৰ অথবা ট্ৰেক্টৰ দি ভৰালে বহুত টকা পইচা লাগি যায়। তো আজি আপোনালোকক দেখুৱাম কম পইচাত কেনেকৈ ভৰাব। তো বন্ধুসকল বলক পলম নকৰি আজি ভিডিওটো আমি ষ্টাৰ্ট কৰোঁ। তো বন্ধুসকল এতিয়া য'ত মেচিন বহাব তাত আহি গৈছোঁ। তো ইয়াতে বহি আছোঁ, মেচিন বহাব এতিয়া আৰু এয়া চাওক মেচিন বহুৱাই দিলে। তো এইটো হৈছে 30 HP মেচিন, ইয়াৰ ওজন হৈছে 220 kg, ডিজেল দি চলে এইটো মেচিন। তো ইয়াতে আৰু এটা বস্তু বহুৱাব, পাম্প বুলি কয়। তো বন্ধুসকল পাম্প লৈ আহিলে এতিয়া এডজাষ্ট কৰি বহুৱাই দিব। ইয়াৰ ওজন আছে বহুত, তেওঁলোকে কোৱা মতে 1 কুইণ্টেলমান হ'ব বুলি কৈছে, বহুত ওজন আছে। এয়া চাওক এতিয়া ডালাৰ বস্তু হয়, ওজন আছে। তো গাইজ পাম্প বহুৱাৰ পাছত এতিয়া চাওক পানী দি লৈ গৈ আছে, এয়া চাওক। তো বন্ধুসকল এয়া চাওক মেচিন বহুৱাই দিলে আৰু চাওক গোটেইখিনি ফিটিং হৈ গ'ল। এতিয়া এইফালে চাওক পাইপো ফিটিং হৈ গৈছে, গোটেইখিনি পাইপ ফিটিং হৈ গ'ল। সন্মুখত অকণমান ঠাই আছে আৰু এয়া চাওক ইফালে লৈ গৈছে। তো গাইজ ইয়াৰ পৰা বালি আমাৰ ফিচাৰীত নিব। তো বহুতখিনি দূৰ আছে মানে। তো ভিডিঅ'টো শেষ পৰ্যন্তলৈকে চাই থাকক আৰু যদি মোৰ এই চেনেলটোত নতুনকৈ আহিছে তো ভিডিঅ'টো লাইক কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। তো গাইজ চাওক এতিয়া ভিডিঅ'টো উপভোগ কৰক। আৰু এয়া চাওক কালভাৰৰ ভিতৰেদি সোমাই দিছে, কালভাৰটো থকাৰ কাৰণে বহুত সুবিধা হৈছে গাইজ। তো গাইজ কালভাৰটো থকাৰ কাৰণে বহুতখিনি সুবিধা হৈছে, নহ'লে ৰাস্তাৰ ওপৰতে নিবলগীয়া হ'লে হয়। ৰাস্তাৰ ওপৰতে নিলে বহুতখিনি প্ৰব্লেম হৈ যায়, বহুত গাড়ী চলাচল কৰে ন। আৰু এয়া চাওক বাঁহৰ খুঁটি দি ৰচা দি বান্ধি দি দিছে, বহুত মজবুত হৈছে। আৰু এইফালে চাওক কেনেকৈ দিছে, চাওক হওক। ৰ'ব গাইজ নামি দিছোঁ। আৰু এইফালে চাওক বাঁহ আছে, বহুত মজবুতকৈ দিছে, দুটা খুঁটি দিছে। আৰু চাওক ভিতৰত বহুত মজবুতকৈ দিছে আৰু এইফালে বাঁহ এটা পেলাই দিছে। আৰু সন্মুখত চাওক হওক গাইজ, বহুত দূৰতে আছে মানে। আৰু এয়া চাওক কৰ্ণাৰ আছে এটা। আৰু এই স্কুলখন বন্ধ হৈ আছে, হাই স্কুলত নি জইন কৰি দিলে। আৰু এয়া চাওক পুখুৰীৰ ওপৰেদি পাইপ নিয়া হৈ আছে, এয়া চাওক ফিটিং কৰি আছে। তো গাইজ ফিটিং কৰাতে পূৰা 2 দিনমান লাগি গ'ল, এয়া চাওক ফিটিং কৰি আছে। তো বন্ধুসকল এইটোৱে সেই ফিচাৰী, যিটো ফিচাৰীৰ কথা কৈ আছোঁ বালি দি ভৰাম বুলি। তো এয়া চাওক পূৰা সিঁচি দিছোঁ, ছাইডত চাওক মেচিন আছে। তো ইয়াত মাছ আছিলে, মাছ বেলেগ পুখুৰীত লৈ গৈছোঁ, এয়া চাওক। তো বন্ধুসকল মেচিন ষ্টাৰ্ট দিলে, এয়া চাওক বালি আহি আছে, পূৰা বালি আৰু লগতে পানীও আহি আছে। চাওক চাওক কি ধুনীয়াকৈ পৰি আছে। তো এয়া চাওক বন্ধুসকল, তো এতিয়া 3 দিন হ'ল, 3 দিনে এইখিনি ভৰালে। এয়া চাওক বালি আহি আছে। তো বন্ধুসকল বহুত দূৰৰ পৰা আহি আছে, এয়া চাওক। তো ওচৰত থাকিলে মানে বেছি আহে, বালি বেছি আহে। এতিয়া মানে স্পীডটো অকণমান কম হৈ আছে, মানে বহুত দূৰত হয় না। ক'ৰ পৰা ক'ত আহি আছে চাওক, পাইপেদি গোটেইখিনি বালি আহিব। এয়া চাওক পানী দেখা গৈ আছে বেছি, মানে বালি ধৰিব নোৱাৰি। তো বন্ধুসকল এতিয়া যে মই খোজকাঢ়ি আছোঁ, বহুত ঠাণ্ডা লাগি আছে, মানে বহুত ঠাণ্ডা পানী আহি আছে, বহুত তলৰ পৰা আহি আছে যে সেইকাৰণে ঠাণ্ডাটো অকণমান বেছি, প্ৰায় 15-20 ফুটমান তলৰ পৰা আহি আছে। তো বন্ধুসকল এনেকৈ বালি দেখা নাযায়, ৰ'ব মই দেখুৱাই দি আছোঁ কেনেকৈ বালি আহি আছে। ৰ'ব মই তলেদি হাত দি দিম, চাব কেনেকৈ বালি আহি আছে। এয়া চাওক গাইজ, এনেকৈ আহে পানীৰ লগত বালি, এয়া চাবই পাৰিছে। তো বন্ধুসকল প্ৰায় এমাহ কটাৰ পাছত এইখিনি কাটিলে, এয়া চাওক। ইয়াতে মই নামি দিছোঁ, ৰ'ব আপোনালোকক দেখুৱাই আছোঁ এতিয়া কেনেকুৱা বালি আহি আছে। এয়া গাইজ লৈছোঁ, মানে ধৰিব পৰা নাযায়, মানে পানী বহুত আহি আছে না, হাতৰ পৰা গুচাই লৈ যায়। আৰু এয়া চাওক লগত মাটিও আহি আছে। তো বন্ধুসকল ফাইনেলি কমপ্লিট হ'ল বালি কটা। এয়া চাওক পূৰা পানী হৈ আছে, মানে যোৱাকালি বৰষুণ দিছে যে ৰাতি, সেইকাৰণে গোটেইখিনি পানী ভৰি গ'ল একেবাৰে। আৰু এয়া চাওক এইখিনি কটা হৈছে, আগতেতো দেখুৱাইছিলোঁ এইখিনি ভিডিঅ', পূৰা মানে ফিচাৰী আছিলে, গোটেইখিনি একেবাৰে ভৰাই দিলে, একেবাৰে কমপ্লিট। এয়া চাওক গাইজ। তো বালি আৰু নবহে, মাটি হ'লে কেইদিনমান পাছত অকণমান ডাউন হৈ গ'লহেঁতেন। তো বালি আৰু নবহে, বালি একেবাৰে বহি যায়। তো কম পইচাত কম খৰচত এইটো একেবাৰে বেষ্ট উপায়। আমাৰ এই ঠাইডোখৰ ভৰাওঁতে 2.5 লাখ টকা গৈছে। এইখিনি ঠাই যদি ডাম্পাৰ দি ভৰালোহেঁতেন প্ৰায় 12 লাখ টকা লাগিলে হয়।
তো বন্ধুসকল আজি এই ভিডিঅ'টো এইখিনি আছিলে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব। লগ পাম নেক্সট এটা ভিডিঅ'ত। তো বাই বাই।